নমস্কাৰ বন্ধুসকল ভাবিছোঁ আজি গোটা মুগেৰে এখন তৰকা বনাওঁ কিন্তু তৰকা বনোৱাৰ আগতে মই ধুব লাগিব বাচন গতিকে বাচনখিনি ধুবৰ বাবে মই আহিলোঁ দমকলৰ পাৰত আৰু দমকলত বাচন চাচন ধুই মেলি মই লাগি গ'লোঁ মছলা পাতি যোগাৰ কৰিবলৈ আৰু মছলা বুলিবলৈ বিশেষ একো নাই আদা নহৰু আৰু পিঁয়াজ আৰু আদা নহৰু আৰু পিঁয়াজৰ এটা ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ আৰু পেষ্টখিনি বনাই লৈ মই কেৰাহীখনত গোটা জিৰা অকণমান ভাজি ল'লোঁ আৰু ভাজি লোৱা জিৰাখিনি মায়ে ধুনীয়াকৈ পতাত গুড়ি কৰি দিলে আৰু তাৰপিছতে মই লাগি গ'লোঁ আজিৰ তৰকাখন বনাবলৈ আৰু তৰকাখন বনাবলৈ মই ইয়াত প্ৰথমতে মিঠাতেলত অকণমান পিঁয়াজ ভাজি লৈছোঁ আৰু তাৰপিছতে ইয়াত মই বইল কৰি থোৱা গোটা মুগখিনি ঢালি দিছোঁ আৰু অকণমান ভাজি মই ইয়াতে এড কৰিছোঁ নিমখ আৰু হালধি দি অকণমান ভজা হোৱাৰ পিছত মই ইয়াতে এড কৰিছোঁ জিৰা গুড়ি আৰু জিৰা গুড়িখিনি এড কৰি অকণমান ভজা হোৱাৰ পিছত মই ইয়াতে অকণমান এড কৰি দিলোঁ কলৰ খাৰ যাতে খাবলৈ ভাল লাগে আৰু তাৰপিছত অকণমান ভাজি লৈ মই ইয়াতে এড কৰি দিলোঁ আদা নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি দি অকণমান ভাজি হোৱাৰ পিছত মই ইয়াতে এড কৰি দিছোঁ পৰ্যাপ্ত পৰিমাণে পানী আৰু এইফালে মই গেছত তৰকা বনাই আছোঁ সেইফালে চৌকাত বনাই আছে মায়ে ভাত বাৰু এতিয়া মোৰ তৰকাখিনি সম্পূৰ্ণ ৰেডি হৈ গ'ল আৰু তৰকাখিনি ঢাকি মেলি এতিয়া মই আকৌ বাচন ধুবলৈ আহিছোঁ আৰু বাচন চাচন ধুই এতিয়া গা পা ধুই ফ্ৰেছ হৈ মই লাগি গৈছোঁ তৰকা খাবলৈ বাৰু তৰকা হিচাপে খাবলৈ কেনেকুৱা হৈছে সেইটো বাৰু নাজানো কিন্তু তৰকাৰী হিচাপে খাবলৈ বৰ ভাল হৈছিল বাৰু ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিছোঁ যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰিবলৈ নাপাহৰিব অতি সোনকালে লগ পাইছোঁ অন্য এটা ভিডিঅ'ত বাই বাই।